তারপরে 30 লাখ 40 লাখ বছরে। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি মই অলপ পুৱাতে উঠিলোঁ কাৰণ আজি গৈ আছোঁ আমাৰ এটা পাৰ্টি আছে এটা, তাতে গৈ আছোঁ। এতিয়া মই এখন ঘৰৰ পৰা ওলালোঁ, আমাৰ বজাৰটো পাৰ হ'লোঁ, হাইৱেত আছোঁ এতিয়া। আপোনালোকে আজি ভিডিঅ'খন চাই থাকক, মজা মজা বস্তু দেখুৱাব আজি। চাহনিৰে বেথা পাহৰাই হৃদয়লে অহা চোৱা কৰা সঘনা মোৰে হৃদয় নাচিছে। এতিয়া আপোনালোকে আহি পালোঁ বগৰীবাৰী। এইখন ফ্লাই অভাৰ হৈ আছে ইয়াতে, এইখন ফ্লাই অভাৰ। এতিয়া হোৱাৰ পিছত এইটো ৰাস্তা নাথাকে, তাৰপিছত ইয়াৰ ওপৰত যাব লাগিব এইখন ফ্লাই অভাৰটো। এতিয়া আমাৰ ডেষ্টিনেশ্যন পাবলৈ আৰু বহুত দূৰ বাকী আছে। আজি আগতে ডেষ্টিনেশ্যনটো নকওঁ, তাতে গৈ দিলে আপোনালোকে অট'মেটিকেলি গম পাব ক'ত আহিলোঁ। এই আগফালে এক্সিডেণ্ট হৈ গৈছে। এইটো এলাই দেই এই চাওক আপুনি গাড়ীখন কেনে পৰিছে আজি। এতিয়া এক্সিডেণ্ট গাইজ, এখন ট্ৰাকে অলৰেডি দুটা মই চালোঁ আৰু বোলে আছে আগতে। এখন ট্ৰাকে 4টা এক্সিডেণ্ট কৰিছে আৰু 2টা ডেড বডি চালোঁ আৰু আছে। তো গাইজ, তাতে তো চালোঁ 3-4টা এক্সিডেণ্ট। এতিয়া বাদ দিয়ক এইবোৰ, আপোনালোকে ভিডিঅ' এনজয় কৰক। চাওক কেনেকুৱা পাহাৰবোৰ চাওক, মানে চিনখিনি বহুত বঢ়িয়া, ভাল লাগে ইয়াতে। তো আৰু আছে ইয়াতে বহুত আছে, আপোনালোকে চাব। এতিয়া আমি সোণামুখী পাৰ হ'লোঁ আৰু বহুত টাইম লাগিব, তাতেও টাইম গ'ল এক্সিডেণ্ট কেইটা দেখোঁতে। এইফালে তো যেতিয়া আপোনালোকে আহি পালোঁ হাতীপোতা, ইয়াতে এইখন চিন চাওক, খতৰনাক চিন লাগি আছে। শৰীৰটো মানে গাখনে বেয়া হৈ গ'ল। সেইবিলাক যি কি নহওক, লোকেশ্যনততো যাব লাগিব। এতিয়া ইয়াৰ পৰা ওলাওঁ। যেতিয়া আমি আহি পালোঁ খগৰপুৰ, এইখিনি খগৰপুৰ বুলি কয়। ইয়াতে মানে অলপ হালকা এটা পাহাৰ আছে, এইখিনি অলপমান পাহাৰীয়া ৰাস্তা হয়। আপোনালোকে চাওক এইখিনি ৰাস্তাখিনি কেনেকুৱা পাহাৰীয়া। এইখিনি পাহাৰত উঠিব লাগে অলপ। এয়া ৰাস্তাখিনি মজা ৰাস্তা, এনেই বহুত ভাল লাগে এইখিনি ৰাস্তাত। আগতে ইয়াতে ডকাইতি হৈছে, এতিয়া নহয়, ভাল হৈ গ'ল। চাওক ৰাস্তা এই বিলটার মাসের দাম হয় 30 লাখ 40 লাখ বছরে। এটা হলো বহুত লাগছে এখানে। আগুনৰ উতনোৱা এই পচোৱাই অজানিতে তোমাৰ এই বাতৰি বিদায় ভাগৰুৱা হৃদয়ৰ দুখ পাহৰাই হৃদয় জুৰুৱা তোমাৰ এই দুনয়নে প্ৰণয়ৰ ৰঙানে গোপনে দুটি প্ৰাণৰ মিলন হ'ল মধুৰ লগন মোৰ জীৱন জীপাল কৰে তোমাৰ আগমনে হৃদয় জুৰুৱা তোমাৰ এই দুনয়নে প্ৰণয়ৰ ৰঙানে গোপনে দুটি প্ৰাণৰ মিলন হ'ল মধুৰ লগন মোৰ জীৱন জীপাল কৰে তোমাৰ আগমনে সব বস্তু লগে লগে নহয়, কোম্পানীত খেলি
যিটো মানে প্ৰব্লেম না মানে হিউজ এখন ই হৈছে না মানে হিউজ মানে এই মানে বিজনেছ বহুত প্ৰব্লেম হৃদয়লে অহা যোৱা কৰা সঘনাই মিঠা মিঠা কথাৰে মন উপচাইলে জুকি চাহনিৰে ব্যথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনাই মোৰ হৃদয় নাচিছে আজি ওলাহতে বিচাৰে তোমাক সদায় কাষৰতে মতলীয়াই মন আজি তোমাতে মগন প্ৰতিদিন প্ৰতিনিশা ভাবে তোমাৰ কথাকে মোৰ হৃদয় নাচিছে আজি ওলাহতে বিচাৰে তোমাক সদায় কাষৰতে মতলীয়াই মন আজি তোমাতে মগন প্ৰতিদিন প্ৰতিনিশা ভাবে তোমাৰ কথাকে আৰ্মি পুলিচ CRP ৰাতি আমি পাহাৰত থাকোঁ দিনত ভাত খাওঁ খালি ফাগুনৰ উতনো আহে পচুৱাই অজানিতে তোমাৰ এই বাতৰি বিদায় ভাগৰুৱা হৃদয়ৰ দুখ পাহৰাই হৃদয় জুৰুৱা তোমাৰ এই দুনয়নে প্ৰণয়ৰ ৰসানে গোপনে গোপনে দুটি প্ৰাণৰ মিলন হল মধুৰ লগন মোৰ জীৱন জীপাল কৰে তোমাৰ আগমনে হৃদয় জুৰুৱা তোমাৰ এই দুনয়নে প্ৰণয়ৰ ৰসানে গোপনে গোপনে দুটি প্ৰাণৰ মিলন হল মধুৰ লগন মোৰ জীৱন জীপাল কৰে তোমাৰ আগমনে গাড়ীখন ইয়াতে থৈ দিলো এতিয়া চাওক আপুনি ভিউখন জাগাখনৰ নাম শংকৰতলা বুলি কয় আহি পাইছোঁ এতিয়া পিকনিক স্পটত ইয়াতে আপোনালোকে মই একচুৱেলি আহিছিলোঁ আপোনালোকে আজি পিকনিকত আপোনালোকে ইয়াতে চাওক জেগাখিনি কেনেকুৱা ভিউখিনি চাওক কেনেকুৱা ডেঞ্জাৰ ডেঞ্জাৰ জেগা ইয়াতে এইখিনি হৈছে কি কয় এইখিনি জেগাৰ নাম শংকৰকলা পিকনিক স্পট তো গাইজ এতিয়া আমালোকে লোকেশ্যনতে আছোঁ চাওক আপোনালোকে আমাৰ টিম পুৰা পাৰ্টি হৈ আছে ইয়াতে এনজয় কৰি আছে চবে এনজয় এই তাতে বনোৱা হ'ব এই যে গেছ চিলিণ্ডাৰ আছে তাতে এই তাতে বনোৱা হ'ব আৰু মইতো এইবোৰ ৱাইন চোৱাইন নাখাওঁ সেইকাৰণে মই ইয়াতে বহি আছোঁ আমাৰ দুটা ইয়াতে বহি প্ৰণয়ৰ ৰসানে গোপনে গোপনে দুটি প্ৰাণৰ মিলন হল মধুৰ লগন মোৰ জীৱন জীপাল কৰে তোমাৰ আগমন আমাৰ বাকী কেইটা যাতে এতিয়াও আছে আমি অলপমান আহিলোঁ বাহিৰত এইফালে জেগাবোৰ চাবৰ কাৰণে জেগাবোৰ আছে বহুত ভালে আছে আপোনালোকে চাব পাৰে বহুতেই ভাল পৰিৱেশটো তো ইয়াতে পানী নাই এতিয়া অলপ অলপহে পানী আছে আমালোকে এনে ফুৰি আছোঁ আৰু সময়ো হ'ল এতিয়া যাব লাগে ওলাব লাগে ইয়াৰ পৰা এয়া হ'ল এইখিনি পৰিৱেশ ভিউখিনিতো ভালে চাওক আমাৰ কেইটা এতিয়াও তাতে চলি আছে তো এইফালে আৰু বহুত ভাল পৰিৱেশখিনি এইফালে ভাল চলি আছে আমাৰ এতিয়াও নন ষ্টপ এইফালে ইয়াৰ পৰা খাই ওলাই যাম গাইজ আমি আকৌ এবাৰ আহিলোঁ আপোনালোকৰ এটা মই বস্তু দেখাই আছোঁ জাষ্ট চেক কৰক মজা এটা ভিউ ইয়াতে আৰামছে গা ধোৱা যাব
এইফালেদি আহি আছে, এইফালে চাগে ওপৰত আছে আৰু এনেকুৱা মজা ভিউ। তো বলক এতিয়া ইয়াৰ পৰা যাম, মই আপোনালোকক দেখাই যাওঁ। ইয়াৰ পৰা এনেকৈ পানীবোৰ আহি এইফালেদি আহি এইফালে গৈ আছে। এতিয়া আমালোকে ইয়াৰ পৰা ওলাই আছোঁ। তো ঘৰতো যাব লাগিব, বহুত দূৰ ডিষ্টেঞ্চ হয় আমাৰ ইয়াৰ পৰা ঘৰ, প্ৰায় এপ্ৰক্স 150 কিলোমিটাৰ, 150 কিলোমিটাৰ। তো বলক এতিয়া ঘৰত যাওঁ। এইটো গৈ আছে মোৰ আগে আগে। এই যে ডাঙৰ ডাঙৰ পাথৰবোৰ চাওক গাইছ, শিলবোৰ কিমান ডাঙৰ ডাঙৰ, ডেঞ্জাৰ ডাঙৰ ডাঙৰ শিল। ইয়াৰ চাওক পাথৰটো কিমান ডাঙৰ, সেইটো মজা মজা। তো বলক লাহে লাহে মই আগতেতো আপোনালোকক দেখাই থাকোঁ যে গৈছিলোঁ, আপোনালোক দেখালোঁ এতিয়া এইফালেদি, আৰু এতিয়া আমাৰ এইফালেদি ওলাব লাগে। এই পাথৰত তেনেকৈ যোৱাটো বিৰাট দিগদাৰী, ৰিস্ক হৈ যায়, পিছল বহুত পিছল হয় এইবোৰ। ইয়াত ধৰক কেনেকুৱা পিছল হৈছে, পাথৰ ৰং চেঞ্জ হৈ গৈছে। ভৰিখন পিছলিছে মোৰ। অলপ ডেঞ্জাৰ এফালে যাব লাগিব। আহিছোঁ যিহেতু এতিয়া প্ৰায় ওলালোৱে ইয়াৰ পৰা। এতিয়া গৈ থাকোঁ, শেষ ডাঙৰ পাথৰবোৰ শেষ। এতিয়া আছে 2-3টা মান আছে। যদি আপোনালোকৰ ভিডিঅ'খন ভাল লাগে ছাবস্ক্ৰাইবটো কৰি দিব আৰু বেল আইকনটো প্ৰেছ মাৰি দিব। এনেকুৱা আৰু বহুত ভিডিঅ' পাব আপোনালোকে, ধামাকা বহুত ধামাকা ভিডিঅ' আহি আছে চেনেলত। আপোনালোকে ছাবস্ক্ৰাইবটো কৰি ইয়াৰ পৰা ওলালোঁ, ৰাস্তাখন শেষ। এতিয়া আহিলোঁ মই আপোনালোকে ইয়াতে ওলাম। এতিয়া ইয়াৰ পৰা ডাইৰেক্টলি ঘৰত যাম, আৰু কোনো লেট নাই, অলৰেডি বহুত লেট হৈ গ'ল আমালোকৰ। এতিয়া 150 কিলোমিটাৰ যাব লাগিব। এপ্ৰক্স টাইম হৈ গৈছে প্ৰায় 4:30-5:30-5টা বাজে। এতিয়া বলক মই আপোনালোক ইয়াৰ পৰা ওলাই তাৰপিছত দেখাই আছোঁ। আমালোকে ইয়াৰ পৰা ওলালোঁ, এতিয়া ডাইৰেক্টলি ঘৰত যাম। অলৰেডি বহুত লেট হৈ গ'লোঁ, অলৰেডি ইয়াতে মোৰ 5টামান বাজি গ'ল। তো যাওঁতে আৰু 3-4 ঘণ্টামান লাগিব। তো ডাইৰেক্টলি এতিয়া ঘৰত। তো যদি ভিডিঅ'খন ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব আৰু ন'টিফিকেশ্যনটো অন কৰি দিব।